নমস্কাৰ, মই পূৰ্ণিমা। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে খৰিচাৰ লগত ভাঙন মাছ। আহকচোন চাওঁ। গ্ৰেভিখিনিৰ কাৰণে আমাক লাগিব 2টা পিঁয়াজ, 2টা বিলাহী মই সৰু সৰুকৈ কাটি লৈছোঁ। তাত লাগিব কেইটামান বগা জিৰা, বাঁহগাজ, নহৰু আৰু 3টা জলকীয়া মই ফালি লৈছোঁ। তাত দিব লাগিব সোৱাদ অনুসৰি নিমখ আৰু হালধি। এয়া চাওকচোন, কেৰাহীখন গৰম হ'ল। ইয়াতে মই অলপ মিঠাতেল দি দিম। তেলখিনি অলপ ভালদৰে গৰম হ'বলৈ দিম। এয়া আমাৰ তেলখিনি গৰম হৈছে। ইয়াতে মই জিৰাখিনি দি ভালদৰে লৰাই ল'ম। জিৰাখিনি হৈ গৈছে, তাৰ পাছতে দি দিছোঁ মই কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি মই ভালদৰে লৰাই দিছোঁ। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। ইয়াতে মই এতিয়া দি দিম নহৰু আৰু কাটি থোৱা জলকীয়াখিনি। নহৰুৰ গোন্ধটো নোযোৱালৈকে ভালদৰে ফ্ৰাই কৰি ল'ম। এইখিনি আমাৰ ভজা ধুনীয়া গোন্ধ ওলাইছে। ইয়াতে মই দি দিম এতিয়া কাটি থোৱা বিলাহীখিনি। বিলাহীখিনি দি ভালদৰে লৰাই দিম। ইয়াতে মোৰ আন্দাজমতে নিমখ দি দিছোঁ আৰু এয়া অলপ হালধি। ভালদৰে এইখিনি মিক্স কৰি বিলাহীখিনি ধুনীয়াকৈ গলি যোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব। এয়া আমাৰ মছলাখিনি ধুনীয়াকৈ হৈ গৈছে। বিলাহীখিনি সিজিবৰ কাৰণে মই 5 মিনিটমান ঢাকনখন দি ৰাখিছিলোঁ। এয়া চাওকচোন, বিলাহীখিনি আমাৰ গলি গৈছে। ইয়াতে মই অলপ পানী দি দিছোঁ। পানী দি ভালদৰে লৰাই দিছোঁ। 5 মিনিটমান উতলিবলৈ দিম। এয়া চাওক, মোৰ জোলখিনি ইমান ধুনীয়াকৈ উতলিছে আৰু তাৰ পৰা যে ইমান ধুনীয়া গোন্ধ ওলাইছে। এই গোন্ধটো বঢ়াবৰ কাৰণে মই মাৰ ঘৰৰ পৰা অনা খৰিচা অলপ দি দিছোঁ। খৰিচা আপোনালোকে খাই বাৰু ভাল পায়নে? মোৰ যে কিমান ভাল লাগে। খৰিচাৰ গোন্ধ পালেই ভাত কেইটামান আৰু বেছিকৈ খাম খাম লাগে। অলপ উতল অহাৰ পাছতে মই এয়া আগতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। এয়া চাওক, যেতিয়া আপোনালোকে ফ্ৰাই কৰিব, মাছখিনি নভগাকৈ ফ্ৰাই কৰিব। তেতিয়া দেখিবলৈও ভাল লাগে, নহয় জানো? আৰু কাৰোবাক দিবলৈও ভাল লাগে। এতিয়া মই অকণমান ঢাকনটো দি ইয়াৰ ৰসখিনি গাত সোমাবৰ কাৰণে 3-4 মিনিটমান ঢাকন দি ৰাখি দিম। এয়া চাওক, মাছখিনি কিমান সুন্দৰকৈ উতলিছে। এতিয়া মই মাছখিনি লৰাই দিম। তেতিয়াহে গাত ইয়াৰ গ্ৰেভিখিনি সোমাব। 2 মিনিটমান উতলাৰ পিছতে মই গেছটো অফ কৰি দিম। আমাৰ বিলাহী আৰু খৰিচাৰ লগত বনোৱা ভাঙন মাছ ৰেডি হ'ল। আপোনালোকেও নিশ্চয় বনাই চাব। আৰু যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল, লাইক
শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।